শৈৱ মহাসংঘৰ অফিচিয়েল ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱা ইংৰাজী 8 আৰু 9 মাৰ্চত দুদিনীয়াকৈ মহাকাল ভৈৰৱ মন্দিৰত মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছিল। এই মহাকাল ভৈৰৱ মন্দিৰ গোলাঘাট জিলাৰ খনিকৰ ৰাজহ গাঁৱৰ বাউৰিটিকা নামৰ এটুকুৰা সৰু অঞ্চলত প্ৰতিষ্ঠিত। এজোপা বিশাল বটবৃক্ষৰ তলত প্ৰতিষ্ঠিত এই মন্দিৰভাগ, আৰু এই মন্দিৰতে দুদিনীয়াকৈ মহাশিৱৰাত্ৰিৰ উলহ মালহেৰে আয়োজন কৰা হৈছিল। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাব লৈছোঁ মহাকাল ভৈৰৱ মন্দিৰত কিদৰে দুদিনীয়াকৈ মহাশিৱৰাত্ৰিৰ আড়ম্বৰপূৰ্ণ আয়োজন হৈছিল। আহকচোন চাওঁ ভিডিঅ'টো। নাগেন্দ্রহারায় ত্রিলোচনায় ভস্মাঙ্গরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায়। এই দুদিনীয়া কাৰ্যসূচীত স্থানীয় 2-3খন বাগান অঞ্চলৰ ৰাইজ, লগতে খনিকৰ গাঁৱৰ ৰাইজ, লগতে খনিকৰ গাঁৱৰ আশে পাশে থকা স্থানীয় গ্ৰাম্যাঞ্চলৰ পৰা বহু ভক্ত এই মন্দিৰত সেৱা ল'বলৈ আহিছিল। দুদিনীয়া কাৰ্যসূচী হোৱাৰ বাবে প্ৰথম দিনাও যথেষ্টখিনি মানুহ হৈছিল, আৰু দ্বিতীয় দিনাও যথেষ্টখিনি ভক্তৰ উপস্থিতিত মন্দিৰভাগে প্ৰাণ পাই উঠিছিল। খুব কম দিনৰ ভিতৰত মন্দিৰভাগৰ গেটখন পৰিচালনা সমিতিৰ তৰফৰ পৰা নিৰ্মাণ কৰা হৈছিল, আৰু লগতে মন্দিৰভাগৰো আগৰ যি জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেক্ষিত হৈছিল তাৰ পৰা কিছু নতুনত্ব আনিবৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে উদ্যোগ গ্ৰহণ কৰিছিল। আৰু এই মন্দিৰভাগ এক প্ৰাকৃতিক আৰু আধ্যাত্মিক পৰিৱেশেৰে বিৰাজমান এই মন্দিৰৰ চৌহদত যিসকল ভক্ত আহে তেখেতসকলে এক আধ্যাত্মিক পৰিৱেশৰ উমান পায়, বা এনেকুৱা এক সত্তাৰ অনুভৱ কৰে যে তেখেতসকল যদি 10 মিনিট মন্দিৰভাগত আহি বহি যাম বুলি ভাবে, তেতিয়াহ'লে তেখেতসকল দেখা যায় যে এঘণ্টালৈকে তেখেতসকলে উঠিবলৈ ইচ্ছা প্ৰকাশ নকৰে। গতিকে বাবা বিৰাজমান এই মন্দিৰত, আৰু এই মন্দিৰৰ ইতিহাস বা কেনেকৈ এই মন্দিৰভাগ আৰম্ভ হৈছিলে সেইখিনি কথা আপোনালোকক জনাই আছোঁ। কেনেধৰণে এখন ফুটুকানি, এখন হাবিতলীয়া এটা জনবসতি শূন্য জেগাত এভাগ বাবাৰ মন্দিৰ প্ৰতিষ্ঠা হৈছিল, আপোনালোকক এইখিনি কথাও ক'ম। আহকচোন চাওঁ এই বিশাল বটবৃক্ষজোপাৰ আপোনালোকে ভিডিঅ'ৰ আকাৰে জৰিয়তে চাবলৈ চেষ্টা কৰক। কিমান এজোপা বিশাল বৰগছ, এটা বিশাল অঞ্চল আগুৰি থকা এজোপা বৰগছ। দেখিলেই মনৰ ভিতৰত এক আধ্যাত্মিক সত্তাই বিৰাজ কৰা এজোপা বৰগছ। আচলতে আজিৰ পৰা 6-7 বছৰৰ আগতে আমি কেইজনমান যুৱকে এই অঞ্চলটোত, যিটো অঞ্চলত বহুখিনি চৰকাৰী ভূমি আছে, সেই অঞ্চলটোত আমি আত্মসংস্থাপনৰ উদ্দেশ্যে কিবা এখনি ফাৰ্ম খুলিবৰ কাৰণে এটা মন লৈ পেলাই সেই অঞ্চলত গৈছিলোঁ। আৰু গৈ পেলাই এই বিশাল বৰগছজোপা, হাবিৰ মাজত থকা এজোপা বৰগছ, চাৰিওফালে ফুটুকানি, চাৰিওফালে কথনা ফুলেৰে আবৃত হৈ থকা এজোপা বৰগছ দেখিছিলোঁ।
এই বৰগছজোপা দেখি মোৰ মনত এনে অনুভৱ হ'ল যে ইয়াত আচলতে ফাৰ্ম নহয়, ইয়াত বাবাহে বহিব। আপোনালোকে চাব, দেখিব যে বৰগছডাল যাতে ভাঙি নাযায়, গছবিলাকৰ পৰা আকৌ গছ আহি পেলাই তললৈ আকৌ গছ হৈছে। সেয়া আপোনালোকে দেখিছেই চাগে। সেই ডালবিলাকক ছাপৰ্ট দিবৰ কাৰণে কিছুমান লতাৰ নিচিনাকৈ ইয়াৰ পৰা তললৈ গুচি আহে। ওচৰৰ বয়োবৃদ্ধ ব্যক্তিসকলৰ মতে এই বৰগছজোপাৰ বয়স 800 বছৰৰ ওপৰত। কোনোৱে 1000 বছৰীয়া বৰগছ বুলিও এই বৰগছজোপাক অভিহিত কৰিব বিচাৰে। ইয়াতে সকলো আছে। আৰু আপোনালোক আহিলে সেই অনুভৱ, সেই আধ্যাত্মিক সত্তা নিজে বিশ্লেষণ কৰিব পাৰিব। তাৰপিছতে ইয়াত মন্দিৰ বনোৱাৰ কথা আৰম্ভ হ'ল। আমি কেইজনমান ব্যক্তিয়ে ক'লোঁ যে ইয়াত এভাগ মন্দিৰ হ'ব। স্থানীয় বাউৰী টিকা অঞ্চলৰ ৰাইজসকলৰ লগত আলোচনা কৰিলোঁ। তেখেতসকলেও বহুত কথা আমাক ক'লে, যিখিনি আচলতে কিংবদন্তীৰ নিচিনা, যে কোনোবাই বহু বছৰৰ আগতে হেনো ইয়াত চিকাৰ কৰিবলৈ যাওঁতে তাৰ এজোপা শিমলু গছ আছে, সেই শিমলু গছজোপাৰ তলত বলি দিছিল। কোনোবাই কৈছিল যে ইয়াত গধূলি গধূলি কোনোবা মানুহে চাকি দিবলৈ আহিছিল। গতিকে আৰু কিন্তু কোনে চাকি দিব আহিছিল সেইখিনি বস্তু দেখা নাপাইছিল। কোনোবাই তাত ভোগ দি থৈ গৈছিল, কোনে ভোগ দি থৈ গৈছিল সেইখিনি দেখা পোৱা নাছিল। ওচৰৰে অকণমানি, নামটো মনত পৰিলে, অকণমানি নামৰ ল'ৰাজনৰ মাকে তাতে এখন হেনো বহুদিনৰ আগতেই, সেই মাকগৰাকী ঢুকাই গ'ল, এখনি চালি দি পেলাই তাৰ তলত চাকি বন্তি কৰিছিল। তাৰপিছত কোনোবা এজন সাধু আহি পেলাই তাত চাকি বন্তি কৰিছিল। এনেধৰণৰ বিভিন্ন কাহিনী ইয়াৰ লগত জড়িত হৈ আছে। আৰু বহুখিনি কথা অন্যান্য স্থানীয় মানুহেও কয়, কিছুমান সাধু যেন লগা কথা কয়, যিবিলাক কথা ক'লে আজিৰ তাৰিখত অন্ধবিশ্বাস বুলি কোনোৱে ক'বও হয়তো বিচাৰিব। সেইকাৰণে সেইখিনি কথা উল্লেখ নকৰোঁ। যিহেতু আপুনি আহিলে বা কোনো ব্যক্তি আহিলেহে নিজে যেতিয়া সেই মেজিকটো দেখিবলৈ পাব, তেতিয়াহে বুজি পাব। আচলতে ইংলিছত এটা কথা আছে, those who do not believe in magic will never find it। অৰ্থাৎ যিজনে মেজিকটো নাপায়, তেওঁ সেইটো মেজিকটো যিজনে অবজাৰ্ভ নকৰে, তেওঁ সেইটো মেজিক নাপায়। গতিকে চাই ভাল পালে আমাক জনাব। ধন্যবাদ। এনেধৰণৰ ভক্তিমূলক বা আধ্যাত্মিক ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ ইউটিউব চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ ভিডিঅ' চাই কেনে পালে জনাব। বাবাৰ ফটোবিলাক চাই মনতে প্ৰণাম কৰিব। অনাদি অনন্ত বাবা। হৰ হৰ মহাদেৱ। জয় শ্ৰী মহাকাল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ। হৰ হৰ মহাদেৱ।